এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ কিয়নো ৰাজ্যৰ চৌদিশে চলিছে ৰাজনীতিৰ গৰম বতাহ আৰু তাৰ মাজতে এইবাৰ কোনো এক অখ্যাত সংগঠনে জনাইছে ভোট বৰ্জনৰ আহ্বান কিয়নো ৰাজ্যৰ চৌদিশে যেহেতু ৰাজনীতিৰ গৰম বতাহ চলিছে আৰু তাৰ মাজতে এইবাৰ কোনো এক অখ্যাত সংগঠনে আহ্বান জনাইছে ভোট বৰ্জনৰ বাবে এক বিগ ব্ৰেকিং নিউজ জনাই আছো ৰাজ্যৰ চৌদিশে চলিছে ৰাজনীতিৰ গৰম বতাহ আৰু তাৰ মাজতে এইবাৰ কোনো এক অখ্যাত সংগঠনে জনাইছে ভোট বৰ্জনৰ আহ্বান কিয়নো ৰাজ্যৰ চৌদিশে যেহেতু ৰাজনীতিৰ গৰম বতাহ চলিছে আৰু তাৰ মাজতে এইবাৰ কোনো এক অখ্যাত সংগঠনে আহ্বান জনাইছে ভোট বৰ্জনৰ বাবে ভোটে খেদিছে জনতাক ভোটে লম্ভিছে ভোটক জনতাৰ মাজত মই লম্ভিব নিদিওঁ এইবাৰ ভোট বৰ্জন যদিহে জনতাই নামানে তেতিয়া মই সিহঁতৰ গতিক ৰোষ কৰিম ধন এই পিয়াজ এটা লৈ আছোন পিয়াজ নাই হা এই 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 ক'ত যাও চাবি কিন্তু চাবি তই যদি উৎপাত কৰি তোৰ হাত ভৰি ভাগে মই তোক আৰু দিম মই মছলা দেউতা এই সেইফালে ক'ত গৈছ আৰে ইও মানে মোক জ্বলাই আছে এজনীয়েতো জ্বলাইছে ইও জ্বলাইছে ইহঁত দুইটাক পিছে বৰণে ভোটটো কাক দিলে ভোট কাক দিলো নিদিলো এইবোৰ ক'ব নাপায় দেই কিয় ভোট কাক দিছো এতিয়াই যদি গম পায় যদি মই দিয়া চৰকাৰখন নিজিকে তেতিয়াহ'লে চৰকাৰী সা সুবিধা দেখোন মই নাপামেই যোনে জিকে তাকেই ভোট দিছো বুলি ক'ম বাপেক হয় দিয়া ঠিকেই কৈছা নোকোৱাই ভাল এইবাৰ কি হৈছে জানা মোৰ ঘৰটো ভাঙা চিঙা ঘৰ এটা বিচাৰি যাওঁতে এজনেতো কৈয়ে দিলে আমাৰ দলক ভোট দিছ নেকি বুলি মনটো বৰ বেয়া লাগি গ'ল জাননে চিংকি আজি তোমাৰ কিয় দেৰি হ'ল মা ভোট দিব গৈছে যে সেইকাৰণে দেৰি হ'ল ঐ তই ইয়াত কি কৰি আছ তাহাঁতে নেকি মই খালি আছো আৰে ইয়াৰ দেখিছো লথুৱা লথুৱা কথা বল আজি তোক মই ঘৰত দি আছো গোটেইটো একেবাৰে বাপেকৰ নিচিনা জানানে মোৰ ভোক লাগিছে আহি পাইছোহে খাওঁ খাওঁ আৰম্ভ হ'লেই হেৰি আপুনি এনেই ভয়তে ভোট দিবলৈ নগ'ল শইকীয়া বৰাহঁতেতো ভোট দি আহিলে ময়ো ভোট দি ভাল কামেই কৰিলোঁ বুজিছে আমি ভোট দিওঁ বা নিদিওঁ কোনোবা এজনতো মন্ত্ৰী এম এল এ হ'বই হেৰি আপুনি একো নামাতে যে কি হ'ল ইমান সময় বাহিৰত চুপতি মাৰি আমনি লগা নাই এতিয়া মোৰ লগত চুপতি মাৰিবলৈ আহিছা মই কিবা তালৈ এনেই গৈছিলোঁ নেকি সেইটোতো মই কোৱা নাই আজিকালি দেশৰ পৰিস্থিতি এনেও বেয়া তাতে আকৌ হ'ব হ'ব মইতো এইখন ঘৰৰ চাকৰণিহে তুমি যদি চাকৰণিয়ে হোৱা তেতিয়াহ'লে ইমান সময়ৰ পৰা মই এই চব্জিবোৰ কাটিলোঁ কিয়
এক গুৰুত্বপূৰ্ণ খবৰ আজি এক অখ্যাত সংগঠনে ৰাইজক ভোট বৰ্জনৰ আহ্বান জনাইছিল কিন্তু তাৰ পিছতো ৰাইজৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে ভোটগ্ৰহণ অৱশ্যে কিছু ভোট কেন্দ্ৰত আংশিকভাৱে ভোটগ্ৰহণ হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে নিৰাপত্তাৰ খাতিৰত সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সেনা আৰু অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তলৈ কোনো ঠাইত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি এক অখ্যাত সংগঠনে যেহেতু ৰাইজক ভোট বৰ্জনৰ আহ্বান জনাইছিল কিন্তু তাৰ পাছতো ৰাইজৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে ভোটগ্ৰহণ অৱশ্যে কিছু ভোট কেন্দ্ৰত আংশিকভাৱে ভোটগ্ৰহণ হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে নিৰাপত্তাৰ খাতিৰত সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সেনা আৰু অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা পৰিলক্ষিত হৈছে সংগঠনে বন্ধ দিছে ভোটৰ দিনাখন নেযাওঁৱে নেকি ভোট দিবলৈ টিভি চাউণ্ডটো কমা ঠাইত অপ্ৰীতিকৰ ঘটনা সংঘটিত তহঁতে বাতৰি শুনিছ নে আৰু শুনাই আছ টিভি ভলিউমটো কমাই ল শান্তি নাই আৰু এইবোৰো মানে কি যে নিউজবোৰ দি থাকিব মোৰটোৱে গৰম উঠি আহে বৰুৱা বোলো বৰুৱা হয় ভোটটো দি আহিলেগৈ নে নাই আপুনি চাগে ভোট দি ৰাতিপুৱা আজৰি হৈয়ে আছে নাই আহক 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 বহকি আহক আহক পিছে ভোটটো আপুনি দিলেনে নাই ভোট এই ভোট দিনো কি হ'ব হে কওকচোন এই দিনৰ দিনটো লাইন পাতি 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 গৈ গৈ ভোটটো আমি কষ্ট কৰি দিম কোনোবাই হ'ব ৰজা হে মন্ত্ৰী MLA আমাৰ কিডাল হ'ব দেখিছে নহয় এতিয়া বজাৰত বস্তুৰ যি জুই চাই দাম হে চিন্তাই লাগে বজাৰলৈ যাওঁ বুলি ক'লে হেৰি নহয় তাতে আকৌ আজি এই কোনোবা সংগঠন এটাই বন্ধ দিছে হে এতিয়া কওক ভোট দিবলৈ গ'লেও বিপদ আকৌ নগ'লেও বিপদ সেই তাকে চিন্তা কৰি কৰি ঘৰতে আছোঁ আৰু ৰ'ব অলপ পিছত সকলো গম পাব পিছে এই বৰুৱানে ভোটটো দিলেনে নাই কিনো ক'ব বুজিছে ইমান মানা কৰিলোঁ বোলো নালাগে যাব এই সংগঠনবোৰে বন্ধ দি আছে হঠাৎ যদি ক'ৰবাত কিবা এটা ঘটি যায় হে কি হ'ব কওকচোন পিছে আপুনি যে ইমানকৈ কথাটো সুধি আছে ক'ৰবাত কিবা ঘটিল নেকি জ্বৰটোতো তাতেই বৰুৱা মানে এই বেমাৰটোতো তাতেই বৰুৱা এই হিন্দীত এষাৰ কথা আছে নহয় বোলে শাদি का लड्डू जो खाएगा वो भी पछताएगा और जो नहीं खाएगा वो भी पछताएगा এতিয়া সেই মোৰ অৱস্থাও সেই সেনেকুৱাই যেন লাগিছে এই যে কথাবোৰ যে আপুনি পাক লগাই লগাই কৈ আছে এই কথাবোৰ আপুনি খোলাখুলিকৈ নকয় কিয় হে
মই কোন চিনি পোৱা নাই চাগে তহঁতে এই আমাৰ বছ কিন্তু বহুত সাংঘাতিক ঐ তহঁতে আঠু কাৰ ভূত দিছ যদি আঠু কাৰ নাই দাদা মই যোৱা নাই নহয় দাদা তুমি নাই নাই দাদা মই যোৱা নাই নহয় দাদা বিশ্বাস কৰক মই যোৱা নাই দাদা চুপ একো ক'ব নালাগে টিভিত দেখা নাই নেকি নাই দাদা টিভিত চোৱা নাই নহয় আজিকালি দেখোন চব মোবাইলতে পায় মুঠতে ক তহঁতে ভূত দিলি নে নাই দাদা কিনো ক'ব টকা কেইটামান পকেটত গুজি দিলে আৰু ৰাতিৰ খৰচাটো আপোনাৰ কি সকলোকে কৈ দিবি যিজনে ভূত দিব সেইজনেই মোক আঁঠু কাঢ়ি সেৱা কৰিব লাগিব চব কেইটামান টকাৰ কাৰণে তহঁতৰ কি এইটো কি বিবেক তহঁতৰ কি বিবেক বুদ্ধি নাই বছ ইহঁতক লগাই দিওঁ নেকি ইহঁতক মাৰিনো কি হ'ব চালা ফুল চিষ্টেমটোৱে বেয়া শুন সকলোকে কৈ দিবি ভোট দিয়াটো আমাৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু সেই বুলি যাকে তাকে ভোট দিবি সেইটো কিন্তু আমি নিবিচাৰোঁ আৰু কেইটামান টকাৰ লোভত তহঁতে নিজৰ বিবেক বুদ্ধিৰে ভোট দিবি সেইবাবে আমি যুঁজিছোঁ গতিকে আমাক সকলোৱে সহযোগ কৰা নহ'লে এইটো দেখিছ এইটো কি সি কিন্তু কাৰো কথা নুশুনে সি নিজকহে চিনি পায় নিজক সি কেতিয়াবা মালিককো নেৰে হেৰি শইকীয়া এইবোৰনো আপুনি কি কৈছে হেৰি বৰুৱা এই ৰ'ব অকল সিমানে নহয় সেই গাঁওখনৰ গোটেই সেই CRP আৰ্মিয়ে সেই ভোট নিদিয়া মানুহ বিচাৰি ফুৰিছে সেইবোৰ আপোনাক কোনে ক'লে এই আমাৰ গাঁৱৰ সেই গজেনেহে ক'লে গজেনে ক'লে কৃষ্ণ এতিয়া মই কি কৰোঁ এৰা কি কৰিবা হেৰি শইকীয়া কি কৰা যায় এতিয়া কি কৰে মানে বৰুৱা সেই অকণমান সাৱধানেহে থাকক ময়ো চেক বুজি পেলাই সেই ঘৰলৈ যাওঁ চক হেৰি বৰুৱা সৰ্বনাশ হ'ল নহয় সৰ্বনাশ কি গাড়ী এখন আহিছে গাড়ী আৰ্মি আমাৰ ঘৰলৈ ইয়াতে আহিছে সেই ভোট নিদিয়া মানুহ বিচাৰিছে নেকি ঠিক নাই আৰু কি কৰে কি কৰা মানে মই কিবা এটা কৰিব লাগিব মইতো দি থৈ আহিছোঁ মইতো বাচি গৈছোঁ আপোনাৰ কাৰণেহে মই আহিছোঁ ৰ'বাচোন এই দিয়ক কৈ থাকা মইহে জানিছোঁ মোৰ বুকুত কেনেকৈ ধপধপাই আছে ভাল বুদ্ধি এটা দিছোঁ ৰ'ব কি কৰিম প্ৰশ্ন নুসুধিব চিয়াহী লৈ আন চিয়াহী নাই কলম লাগে প্ৰশ্ন নুসুধিব মইতো কিবা প্ৰকাৰে বাচি আহিছোঁ যদি খাই আৰ্মি যদি হয় তেতিয়াহ'লে আপোনাৰ কি হ'ব বৰুৱা
আপোনাৰ লগতে মোকো দিব নেকি কিবা পালি এৰি মোক এৰি কলৈ যায় মোৰ দেহাত এনে অৱস্থাই নাই আহিছে আৰ্মি পিটন খাব পালে আৰু কি হ'ব মোৰ বৰুৱানী জল্দি আনক আনাহে কি আনা জল্দি আনক কলমে আনে নে চিয়াহী আনে যি আনা আনা সোনকালে আনা নহ'লে মোৰ বুকুখন ধপ 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 ৰখিছে আপোনাৰ ঘৰ ফালে আহিছে যেন পাইছোঁ সেইফালে আহিছে কেইটা আহিছে কেইটা মানে আৰ্মি কি অকলে আহিব নেকি তাকেতো ভাবিছে মৌ মাখি এপাল 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 মোৰ বুঢ়া বুকু কপি গৈছে বুজিছে বৰুৱানী বৰে কি কৈছে জল্দি নাহা কিয় হে জল্দি দিয়ক আঙুলিটো দিয়ক আঙুলিটো দিয়ক আঙুলি এইফালে সেইফালে নহয় এইফালে আহক এইফালে আহক এই বৰুৱানী জল্দি আহক বৰুৱানী চেহ এতিয়াহে গাড়ীখন বেয়া হ'ব পাৰেনে এইখিনি সময়ত কি কৰি আছে হেৰি বৰুৱানী সেই জল্দি আহক হে পালে পালে সোনকালে কৰক কি কৰে সোনকালে কৰক এই জোৰে ফুকক জোৰে ফুকক আঙুলিটো দিয়ক আঙুলি দিয়ক লওক ভালকে দিয়ক একদম ডাঠকে দিয়ক 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 ফুকি দিয়ক ফুকি দিয়ক ফুকি দিয়ক ফুকাহে এই জোৰে ফুকা তোমাৰো কিবা হেৰি আহিছে নেকি আপুনি এটা কাম কৰক অকণমান আগবাঢ়ি গৈ চাই আহকচোন যাওকচোন যাওক আপুনি চাই আহক হেৰা হেৰা কি কৰিবা হে দেৰি বৰুৱা এই মিছাই ভয় খালো আৰ্মি নহয় নেকি এই কাৰোবাৰ গাড়ী বেয়াহে হৈছে হা মিছাই ভয় খালোতো কি কোৱা হে মোৰ বুকুখন ধপধপাই আছিলে বুজিছা তেতিয়াহ'লে আহি বৰুৱা মই গৈ থাকোঁ আৰু হা তাৰমানে যাবগৈ হয় যাওঁগৈ দিনকালটো জানেই আহক গতিকে ঠিক আছে যাওক নহ'লে গৈ থাকোঁ ময়ো কাম অলপ আছে ভিতৰত দেখিছে নহয় মই গৈ থাকোঁ যাওক যাওক দিয়ক 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 নমস্কাৰ মোৰ নাম ৰাজেশ মই কালিয়ে ভনীজনীৰ ঘৰলৈ গৈছিলোঁ ঘূৰি আহোঁতে আপোনালোকৰ এই আগতে তিনিআলিটোতে মোৰ বাইকখন গৰু এটাৰ লগত খুন্দা খাই পৰি থাকিলে বাইকখনো বেয়া হ'ল আৰু মই ভৰিটো বৰ বেয়াকৈ কষ্ট পালোঁ কি ক'লা বাইকৰ পৰা পৰিলা হয় আপোনালোকৰ এই ওচৰত হস্পিটেলো নাই এইপিনে এই সংগঠনবোৰে দিছে জনতাৰ কাৰফিউ পুলিচ মিলিটাৰী ৰাস্তাত ঘূৰিয়ে ফুৰিছে সেইপিনে বাইকখনো বেয়াকৈ বেয়া হ'ল ভৰিটো কষ্ট পালোঁ ৰাতিটো মই কেনেকৈ যাওঁ কওক
সেইটো কাৰণে ভাবিছোঁ নিশাটো আপোনালোকৰ ঘৰতে কটাব পাৰিলে বৰ ভাল পাম। কি ক'লা? ৰাতিটো থাকিব বিচাৰিছা? চাওক, এই ইয়াৰ পৰা যাবলৈ মানে মোৰ ঘৰলৈ প্ৰায় 40-50 কিলোমিটাৰ দূৰ হয়। এইপিনে বাইকখনো বেয়া হ'ল, আন্ধাৰো হ'ল, যাওঁ কেনেকৈ কওকচোন। গতিকে নিশাটো যদি আপোনালোকৰ ঘৰতে আশ্ৰয় দিয়ে বৰ ভাল পাম। নাই 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 নাই, আমি ইমান ৰিস্ক ল'ব নিবিচাৰোঁ হে। চাওক, এই খোৱা বোৱাৰ কাৰণে আপোনাক একো চিন্তা কৰিব নালাগে। মাথোৰ নিশাটো মোক আপোনালোকৰ ঘৰত কটাব দিলেই হ'ল। এক মিনিট। হেৰি বৰুৱা, মই ভাবিছোঁ এই সীতাহে নেকি? হেৰি, মোৰো সন্দেহ হৈছে, বুজিছে নাই? দেখিছেনে নাই? মটৰ চাইকেল লৈ আহিছে, লগত কঁকালত সেইটো বেগো আছে। হেৰি, বেগটোত যদি তাতে আকৌ ৰাতিটো মোৰ ঘৰত থাকিবলৈ বিচাৰিছে। হেৰি বৰুৱা, এইটো তাৰ এটা চলনাহে, বুজিছে? এটা চলনা। ৰাতিটো যদি থাকিব পাৰে কেনেবাকে, আপোনাক ৰাতিটোৰ ভিতৰতে নক'ব হে, মোৰ বুকুখন ধপধপাই যায়। ধৈৰ্য ধৰক। পলক। বুজিছা বোপা, নোৱাৰিম দিয়া, বুজিছা? নোৱাৰিম দিয়া তোমাক থাকিব দিবলৈ। নোৱাৰিব মানে? নোৱাৰিম মানে ৰাতিটো থাকিব নোৱাৰিবা। কিয়? মানে এই বিচনা নাই, বুজিছা? মোৰ ঘৰত থাকিবলৈ বিচনা নাই। চাওক, মোক বিচনা পাতি একো নালাগে, মাথো আপোনালোকৰ ঘৰত থাকিবলৈ দিলেই হ'ল। এৰা কথাটো নুবুজে। মানে মোৰ ঘৰত তাৰমানে সেই দুজনীকৈ গাভৰু ছোৱালী আছে। এই গাভৰু ছোৱালী থকাৰ পিছত আৰু তোমাক আৰু নোৱাৰিম, বুজিছা? তোমাক আৰু থাকিবলৈ দিব নোৱাৰিম। হেৰি, আপুনি মোক কি বুলি ভাবিছে হে? যে মই আপোনালোকৰ সেই গাভৰু ছোৱালীকেইজনী চাবলৈ আহিছোঁ নেকি? নাই, কিন্তু তেনেহ'লে আপুনি কিয় আপোনাৰ সেই ঘৰত থকা গাভৰু ছোৱালীকেইজনী অজুহাত দেখাইছে? আপুনি কি মোক ইমান চৰিত্ৰহীন বুলি ভাবিছে নেকি? মানে বোপা, তুমি কথাষাৰ বুজা নাই। কি হৈছে ইয়াত? কিবা হৈছে নেকি? নাই হে। এওঁ দেখোন গ'লেই গৈ। হেৰি, এখন লওক। দিয়া এৰা, এই তুমি যে সেই গাঁৱৰ মেলে মিটিঙে দিনটো ঘূৰি ফুৰা, তাতকৈ তুমি আমাৰ ইয়াৰ সেই পঢ়া শুনাত অলপ নজৰটো দিবা, বুজিছা? এনেকৈ সৰ্বনাশ হৈ গ'ল নহয়, সৰ্বনাশ। সৰ্বনাশ? সেইডাল আহি পাইছে নহয় আকৌ। কোনডাল? সেইডাল তিনিআলিত আঁঠু কৰাডাল। মোক ক'ৰবাত লুকাবলৈ জেগা এটা দিয়ক। তিনিআলিত আঁঠু কৰা মানে? তিনিআলিত আঁঠু কোন? ভালকে কচোন। আঙুলি কাটিব এতিয়া। সেই ল'ৰাবিলাক, সেই সংগঠনৰ ল'ৰাবিলাক, ভোট নিদিয়া মানুহ বিচাৰি পোৱাবিলাক। তাৰমানে ভোট দিলে যে আঙুলি কাটিম বুলি কৈছিলে সেইবিলাক? সেইবিলাকে। কিয় চিন্তা কৰিছা হে? মই দিয়া নাই নহয় ভোট, গতিকে চিন্তা কি হ'ব? আপুনিতো বাচিলে। আমাক ক'বা। এটা কাম কৰা, ভিতৰলৈ ব'লা, ভিতৰলৈ। ক'ত যোৱা? মানে ভিতৰলৈ। ল'ৰাটোক ভাত দি আহিছে। ল'ৰাটোক ভাত দি আহিছে। লাইন কৰি সিহঁতক। লাইন হোৱা, সকলোৱে লাইন হোৱা। ৰেল গাড়ীৰ দৰে চক। ভোট দিলি নে নাই? হেৰি বৰুৱা, মই কোৱা নাছিলোঁ নে এই আঙুলি কাটা যাব এতিয়া? তাৰ মানে সকলোৱে ভোট দিলে? মোৰ নাকটো বহুত চুটি হ'লেও কিন্তু মই বহুত দূৰলৈ গোন্ধ পাওঁ। মানে হেৰি কথাটো, একো ক'ব নালাগে। ক'ব ই ক'ব এতিয়া। ভোট দিলি নে নাই? আঙুলি দেখা।
ছাৰ আঙুলি দেখাব নোৱাৰো নহয় ছাৰ আঙুলি দেখা চকীডাল লগাই দেখা আঙুলি নেদেখালে মৰিবি আঙুলি দেখা 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 চালা ই বাচি গ'ল বে হয় বাচিলি এতিয়া আঙুলি দেখা আঙুলি দেখা আঙুলি দেখা দেখা নে নাই আঙুলি দেখা 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 আরে আরে ইউ বাচি গ'ল বে হে ইউ বাচি গ'ল হাত ইউ বাচি গ'ল বে ঐ তহঁতে কি পিস্তলত গুলি ভৰোৱা নাছিলি নেকি মানে বছ পাহৰি গ'লো চালা তহঁতৰ কাম নাই আৰু ন বিশেষকৈ মই নাৰীক সন্মান কৰোঁ গতিকে সকলোৱে নাৰীক মৰ্যাদা দিব লাগে কিন্তু চালা সমাজত হত্যা ধৰ্ষণ সদায় ঘটি থাকে শুনক ভোটদান আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু কৰ্তব্য গতিকে আমি সকলোৱে বিবেকেৰে ভোট দিয়াটো উচিত সেয়েহে মই মানে ক'বলৈ বিচাৰিছিলোঁ এতিয়া আৰু একো নুসুধো এতিয়া মই ভোট দিলোঁ নে নাই